उदांस्रि साननि रंजानाय सानखालि तामुलपुर जिल्लानि गुबुन गुबुन दाबनै जायगायाव लामानि जाब्रबथाय जालाङो। लामानि बे जाब्रबथायाव सासे लाइमोना जायगायावनो रुंसारि जानायजों लोगोसे गुबुन सासेया गोब्राबै जखम जायो। मख'नो गोनां बाथ्रादि गरेस्वर देवसुङानि अम्बरीश नगराव जोबोर गोख्रैथिजों खारनाय गंसे मारुति गारिया सामलायनो हायैयाव लामानिफ्राय गोग्लैलाङो। मिथिनो मोननाय बादियैब्ला भारत भुटान सिमायारि ओनसोलनि बगामाथिनिफ्राय गरेस्वर फारसे फैबाय थानाय AS01 AD 8036 नम्बरनि गारिया अम्बरीश नगराव जाब्रबथाय जानायनि उनावनो गारियाव थानाय साफ्रोमबो सुबुङा खारखोमालाङो होनना ओनसोलनि सुबुङा फोरमायो। बेबादिनो नावकादानिफ्राय बेटागाव गान्धीबारि तामुलपुर फोनांजाबनाय लामायाव गुबुन मोनसे लामानि जाब्रबथायजों सासे लाइमोना जायगायावनो जिउ गोमानायजों लोगोसे गुबुन सासेया गोब्राबै जखम जायो। बे जाब्रबथायाव AS28 D 2241 आरो AS13C 9664 नम्बरनि गंनै बाइकआ सिलिंखार जायो। जाब्रबथायजों रुंसारि जानाय लाइमोनखौ गरेस्वर बेतनानि आरो जखम जानाय लाइमोनखौ बेटागाव हाजारपारानि रुपमदेका होनना मिथिना मोनो। गुबुन फारसेथिं बाइकनि गोख्रैथिया जोबोर गोबारै थानायनि जाउनावनो बे जाब्रबथाया जादों होनना ओनसोलनि सुबुङा फोरमायो। उनाव जाथायथिलियाव पुलिसा नुजाथिनानै जाथायनि सोमोन्दै नायबिजिरनायजों लोगोसे गोथै सह'खौ पस्टमर्टेमनि थाखाय राहा खालामो आरो जखम जानाय लाइमोनखौ फाहामथायनि थाखाय देहा फाहामसालियाव दैथायहरो। বেটাগাঁও পৰে ইয়াতে আজি এটা এক্সিডেণ্ট হ'ল। দুটা বাইক আছিল, এটা বাইক আপোনাৰ ঢেকীপুজা চাইডৰ পৰা আহি আছিল আৰু এটা বেটাগাঁৱৰ পৰা আহি আছিল। ইয়াতে আমাৰ কি কয় লখাইতৰা আমাৰ যিটো ব্ৰিজ আছে, লখাইতৰা ব্ৰিজৰ সন্মুখতে প্ৰায় এক্সিডেণ্টটো হ'ল। আৰু এজন আমি জানামতে এজন আছিল গড়েশ্বৰৰ আৰু এজন আমাৰ ইয়াৰ বেটাগাঁৱৰ নিবাসী হয়। দুজনৰ ভিতৰৰ পৰা আপোনাৰ যিটো গড়েশ্বৰৰ আছিল সেইটো লগে লগে স্পট ডেথ হয় আৰু স্থানীয় ৰাইজে আপোনাৰ এম্বুলেঞ্চত জনাৱাত এম্বুলেঞ্চ লগে লগে আহি পেলাই তাৰপিছত যিজনে সংকটজনক অৱস্থাত আছিল সেইজনক লগে লগে মেডিকেলত লৈ যায়। তাৰপিছত আৰু অলপ পিছতে আপোনাৰ আমাৰ ফটপুৰ আৰক্ষী থানাৰ পৰা আৰক্ষী আহে। তাৰপিছত বাইকখিনি জব্দ কৰি পেলাই আজি এতিয়া লৈ গ'ল। আৰু আমি এটা কথা ক'ব খুজিম যে আমাৰ ইয়াতে আপোনাৰ BTCৰ এটা আমাৰ এইটো যিটো ৰাস্তা হয়, এইটো ৰাস্তাটো আপোনাৰ বহুত সৰু হয় ৰাস্তাটো আৰু বহুত গাড়ী চলে। এতিয়া ইমান গাড়ী চলে, আপোনাৰ ডাম্পাৰ চলে, গাড়ী চলি থাকে, ইমান গাড়ী চলে। আমি যেতিয়া এটা ডাম্পাৰ আহে আমি যাব নোৱাৰোঁ, এনেকুৱা পৰিস্থিতি হৈ যায়। ৰাস্তাটো বহুত সৰু হয়, সেইকাৰণে আমি বহুত প্ৰব্লেমত পৰোঁ। কেতিয়াবা বহুত প্ৰব্লেম। আপোনাৰ ইয়াতে DC অফিচ, SP অফিচ যিমান আছে চব তামোলপুৰতে হয়। ইভেন গোটেইখিনি আপ ডাউনবিলাক ইয়াৰ পৰাই হয়। সেইকাৰণে আমি অনুৰোধ কৰিম, চৰকাৰক অনুৰোধ কৰিম যে এইটো ৰাস্তাটো অতি সোনকালে বনাই দিয়ক। বনাই দিলে ভাল হ'ব আমাৰ, কাৰণ এটা চেণ্টাৰ পইণ্ট হৈ যায় ইয়াতে। সেইকাৰণে ৰাস্তাটো বনাই দিব লাগে। আৰু ডাম্পাৰবিলাক যেতিয়া চলি থাকে, ডাম্পাৰ কথা কৈ আছোঁ, স্কুল টাইমৰ যিখিনি সময় সেইখিনি সময় ডাম্পাৰবিলাকক অলপ যিটো দ্ৰুতগতিত চলে অলপমান কমকৈ চলাব, স্পীডটো কমাই দিব, সেইটো আমি আহ্বান কৰিছোঁ। আপোনাৰ ইয়াৰ পৰা আপোনাৰ টংলা যিটো আছে, টংলাৰ পৰা একদম মচলপুৰলৈকে এইফালে আছে, কোকৰাঝাৰৰ ফালে যায় এইটো ৰাস্তাটো। বহুত দীঘল হয়। আপোনাৰ BTC চেণ্টাৰ ৰাস্তা ক'ব পাৰি, এইটো মাজমজিয়াৰ ৰাস্তা ক'ব পাৰি। আজি যিটো আমাৰ এক্সিডেণ্ট হ'ল ইয়াতে আমাৰ চুকখনত, এক্সিডেণ্টত আমি আমাৰ ছাত্ৰ সংগঠনৰ পৰা আমি এইটো তীব্ৰ হেৰি জনাওঁ যে গাড়ীগিলা যে চলে এইটো মানে বহুত মানে সীমাৰ বাহিৰত চলে এইগিলা, এই বাইকগিলা চলাই যিগিলা। তাৰপিছত আমাৰ ডাম্পাৰ স্কুলৰ টাইমত যিগিলা ডাম্পাৰগিলা চলাৰ টাইমত আমাৰ চলিবলৈ স্কুলত যোৱাত বহুত অসুবিধা হয়। আৰু আমাৰ স্থানীয় লোক যিগিলা আছে এইগিলা যাওঁতে অসুবিধা হয়। এই কাৰণত আমি এই ডাম্পাৰৰ যি বেগত চলি থাকে ইয়াতে, এইটোৰ কাৰণত আমি ডাম্পাৰৰ যিজন মালিক বা কুঁৱাৰীৰ এইটো আমি জনাওঁ যে এইটো যাতে এই স্কুলৰ টাইমটো যাতে সিহঁতে 9টাৰ পৰা 10টালৈকে স্কুলৰ টাইমটো থাকে, এই টাইমটো যাতে নচলে। আৰু 2টাৰ পৰা 3টালৈকে আমাৰ স্কুলটো ছুটি হয়, সেই টাইমত যাতে নচলে। এনে চলি থাকক, এইটো আমাৰ হেৰি নাই। কিন্তু আমি আমাৰ সংগঠনৰ পৰা এইটো আমি জনাওঁ যে এই টাইমটো আমি বেংগলী ফেডাৰেশ্যনৰ পৰা আমি সংগঠনৰ পৰা জনাই আছোঁ, এই টাইমটোত যাতে 9টাৰ পৰা 10টালৈকে যাতে এই টাইমত যাতে ডাম্পাৰ চলাচলি যিটো আছে, বাইক চলাচলিৰ যিটো যাতে নিজৰ সীমাত চলায়, নিজৰ যিটো সীমা আছে সেই সীমাত যাতে চলায়। এইটোৰ কাৰণত মই আমাৰ সংগঠনৰ পৰা স্থানীয় লোকৰো আমাৰ ৰাইজ এইটোৰ কাৰণত আমি সদায় আমাৰ এইটো এটা ভয় অভিযোগ হয় যে আজি যেনেকৈ এক্সিডেণ্ট হৈ মাৰা গেল আৰু নিশ্চয় কিজানি আৰু এনেকৈ এক্সিডেণ্ট হৈ মাৰা যাওয়াটো হেৰি এইটো আমি কামনা নকৰোঁ। যাতে সকলো যাতে আমি সজাগ হৈ
আমাৰ এই ডাম্পাৰ চালক বা বাইক চালক যিটো আছে আমি এইটো অনুৰোধ জনাওঁ, আমি সকলো যাতে আমি এইটোৰ পৰা আমি হেৰি থাকোঁ, এইখিনি অনুৰোধ কৰিলোঁ। আৰু আমাৰ চৰকাৰৰ তৰফৰ পৰা যিটো প্ৰশাসন আছে, প্ৰশাসনে যাতে এইটোৰ লৈ অলপ গুৰুত্ব দিয়ে, যে আমাৰ প্ৰশাসনৰ যি হেৰি আছে এইটো আমাৰ গুৰুত্ব লোৱাটোৰ কাৰণ যে এই এক্সিডেণ্টটো হোৱাৰ পিছত আমি অনুভৱ কৰোঁ যে এক্সিডেণ্ট হ'ল, কিন্তু আজি এই মানুহজন যে মৰিল তাৰ চলি বলি আছে বা কিবা আছে, এইটোতো তাৰ এই বাচ্চা কাচ্চা আছে, এইটো কোনে চাব? চৰকাৰেতো এইটো হেৰি কৰি আছে, এই আছে ডাম্পাৰ চলিছে, এতিয়া হেৰি নাই। এইটোৱে আমাৰ হেৰিৰ পৰা স্থানীয় ৰাইজৰ আমাৰ সংগঠনত এইটো আমি অনুৰোধ কৰিলোঁ, প্ৰশাসনে যাতে এইটো হেৰি কৰে।